মা মাজনী মা তোমাক ইমান দিনৰ পিছত লগ পাইছোঁ মোলৈ মনত নপৰে নহয় মাজনী এইকেইদিন সময় পোৱা নাই এইকাৰণে খবৰ ল'ব পৰা নাই হ'ব দিয়া গম পাইছোঁ মোক আজিকালি মৰম নকৰাই হৈছা হ'ব দিয়া ব'লা হাত মুখ ধুই লোৱা মই তোলৈ চাহ বনাওঁ মা মই চাহ নাখাওঁ মোৰ কাৰণে ফেভৰেট জলপান বনাই দিবা হ'ব দিয়া মাজনী ব'লা অভি তই তাতে বহগৈ মই ফ্ৰেছ হৈ আহোঁ অঁ হ'ব দে ভণ্টি কিমান সময় হ'ল আহি পোৱা আনিবলৈ যাবলৈতো সময়ে নাই কেতিয়া আহি পালি সোধে অভি এয়া মোৰ ভণ্টি ৰিয়া হাই ৰিয়া এয়া মোৰ বন্ধু অভি প্ৰণৱ অ' প্ৰণৱ দাদা ঘৰত নাই মাৰ লগত অলপ ওলাই গৈছে অঁ হয় নেকি নম্বৰটো আজি লৈ যাওঁ নেকি ককাইকো ঘৰত নাই পানী এগিলাচ পাম নেকি অঁ আহা ভিতৰতে বহিবা অঁ পানী লোৱা অঁ দিয়া তোমাৰ ঘৰত কোন কোন আছে মই অকলে অঁ হয় নেকি এই বাদ দে এইবোৰ কথা পিছে তোমাৰ খবৰ কি ভালেই তোমাৰ মোৰো ভালেই তোমাক কথা এটা সোধো কি কথা সোধা কথাটো সোধো নে নুসুধো নে প্ৰণৱক কৈ দিব কি ভাবি আছা হা নাই একো ভাবা কিবা ক'ম বুলি কৈছিলা নহয় কোৱা কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই মই এনেকুৱা বেয়া পাওঁ কিবা ক'ব আছে যদি খুলি কোৱা কেনেকৈনো কওঁ কি হ'ল কোৱা মানে তোমাক মোৰ ভাল লাগে তুমি ক'লা মোক ভাল লাগে বুলি মই মানি ল'লোঁ যেনিবা মোৰো ভাল লাগিল তোমাক কিন্তু কি কিন্তু এইবোৰ কথা দাদাই গম পালে কি হ'ব ভাবি চাইছানে সেইবোৰ মই মেনেজ কৰিম তুমি মাথো কোৱা মোক ভাল পাওঁ বুলি সঁচাই কৈছানে তেনেহ'লে তোমাৰ নম্বৰটো দিয়া লোৱা 60031 হ'ব দে মই এতিয়া যাওঁ অঁ যোৱা মাজনী মা কাৰ লগত কথা পাতি আছা চাও মোবাইলটো দিয়া বেছি তেল বাঢ়ি গৈছে তোমাৰ কথা দাদাৰক লগাই দি আছো মা প্লিজ নকবা না আজিৰ পৰা আৰু মোবাইল নুচুবা
প্ৰণৱ চাও এইফালে আহাচোন কি হ'ল মা ইমান চিঞৰিছা যে চোৱাচোন ভনীয়েৰে কাৰ লগত কথা পাতি আছিল চাওঁ মোবাইলটো আৰে এইটো দেখোন অভিৰ নম্বৰ তাৰ মানে ভণ্টিৰ লগত কি হ'ল প্ৰণৱ হা নাই মা একো হোৱা নাই ফোন কৰা আকৌ নাই মা মই পিছত ফোন কৰিম অঁ হ'ব দিয়া প্ৰণৱ ইমান খঙত আহিছ যে বহিবি মই বহিব অহা নাই তোক কথা কেইটামানে ক'বলগীয়া আছে অভি মই কিন্তু এইবোৰ ভাল দেখা নাই প্ৰণৱ তই এইবোৰ কি কৈছ মই একো বুজি পোৱা নাই হ'ব ইমান বুজি নোপোৱা ভাও জুৰিব নালাগে আৰু যিমান পাৰ তাৰ পৰা আঁতৰি থাকিবি প্ৰণৱ তই কি কৈ আছ মই একো বুজি পোৱা নাই মই ভণ্টিৰ কথা কৈছোঁ মোৰ ভণ্টিৰ পৰা যিমানে পাৰ দূৰত থাকিবি নহ'লে কথা বেয়া হৈ যাব তাৰ মানে সকলো কথা গম পালি মইতো বাৰু আঁতৰত থাকিম কিন্তু ৰিয়াই মোৰ পৰা আঁতৰত থাকিব পাৰিব জানো ৰিয়াক মই বুজাম মোৰ ভণ্টি তই খালি তাৰ পৰা দূৰত থাক আৰু যদি নেক্সট টাইম দেখোঁ কথা বেয়া হৈ যাব কিন্তু ৰিয়া ৰিয়া অভি ৰিয়া ইমান দিন হ'ল যে ফোন কৰা নাই কিয় সেইবোৰ বহুত কথা সেই তাতে বহি কথা পাতিম ব'লা এতিয়া কোৱাচোন কিয় ফোন কৰা নাই সিদিনাখন কথা পাতি থাকোঁতে তইতো মোৰ খবৰ এবাৰ নহওক এবাৰ ল'ব পাৰিলি হয় সেইবোৰ বহুত কথা বাদ দিয়া ইটো লোৱা মোক ফোন কৰিবা নাই নালাগে দাদাই দেখিলে কথা বেয়া হ'ব লোৱা আকৌ দাদা চিগাৰেট দুটা দিবচোন লোৱা এইজনীতো ভণ্টি নহয় অভি তোক কিমান কোৱাৰ পিছতো প্ৰণৱ শুনচোন মানস ভণ্টিক লৈ যা ঐ বল ৰিয়া অভি তই ৰিয়াৰ নাম নলবি আৰু কেতিয়াবা ভণ্টিৰ লগত যদি দেখোঁ নহয় কথা বেয়া হৈ যাব আজিৰ পৰা এই ঘৰটোৰ বাহিৰত যদি ওলাও কথা বেয়া হৈ যাব মাজনী অভি ভাল ল'ৰা নহয় তই কথাটো বুজি চাচোন মা কোন ভাল কোন বেয়া মই সেইবোৰ একো নাজানো মা মই তাক মনে প্ৰাণে ভাল পাওঁ তোক বুজাই একো লাভ নাই
অভি মই এই ঘৰটোৰ ভিতৰত আৰু থাকিব নোৱাৰোঁ মোক লৈ যোৱাহি হেল্ল' কি হ'ল আকৌ আহ আকৌ জল্দি মই ৰখি আছোঁ সোনকালে আহ বলা বলা কোনোবা দেখিব ঐ চাহ খোৱাহি অঁ চাহ লোৱা কিনো চাই আছা তোমাক আজি ধুনীয়া লাগিছে আগত কি বেয়া লাগে আগতেও ভালে লাগে কিন্তু এই সাজযোৰত তোমাক বহুত ধুনীয়া লাগিছে হ'ব হ'ব চাহ খোৱা অঁ ঐ মোৰ ভণ্টি ক'ত হা মোৰ ভণ্টি ক'ত নকওঁ কিয় দাদা তাৰ গাত হাত তোলাৰ আগত মোৰ গাত হাত তুলিব লাগিব ভণ্টি তই অঁ দাদা এতিয়া কেৱল তোমাৰ ভাল বন্ধুৱেই নহয় মোৰ স্বামী হয় তেনেহ'লে তই স্বামী বুলি মানি ল'লি তেনেহ'লে মোৰো কথা এটা শুনা মোৰো ৰিয়া নামৰ ভণ্টি এজনী আছিল আজি সিও মৃত্যু হ'ল তই দাদাক তেনেকুৱা কথা ক'ব নালাগিছিল দাদাই মনত কিমান কষ্ট পাইছে জাননে অঁ মই ভুল কৰিছোঁ কিন্তু তোমাক এনেদৰে ব্যৱহাৰ কৰি থাকিব আৰু মই চাই থাকিম হেই কিমান দিন এনেকৈ ব্যৱহাৰ কৰি থাকিব এদিন নহয় এদিন সিটো বুজি পাব ব'লা এতিয়া ঐ চাহ লৈ আনাচোন এইবোৰ কি অভি এইবোৰ একো নহয় ৰংহে অভি তই মোক সঁচা কথা কবিনে কাহোঁতে অলপ তেজ ওলাইছে বাদ দে সেইবোৰ সৰু কথা তোৰ কাৰণে সৰু কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা অভি তোৰ বাহিৰে মোৰ আৰুনো কোন আছে কিয় পাহৰি গ'লা নেকি কি কিয় এক্স বয়ফ্ৰেণ্ডৰ কথা সেই এইটো মানে কাহটো বেছি হৈছে নেকি নাই অ' তই শুই থাক মই দৰৱ লৈ আহোঁগৈ নালাগে ভাল হ'ব নহয় যোৱা 3 দিনৰ পৰা ভাল হ'ব কৈ আছা বেছিহে হৈ আছে দেখোন তই শুই থাক মই এতিয়া যাওঁ দাদা দৰৱ দিয়কচোন কি অসুখ হৈছে অঁ কিমান হ'ল দাদা 300 টকা দাদা মোৰ হাতত 100 টকাহে আছে বাকী 200 টকা পিছত দিলে হ'বনে এইখন গেলামাল দোকান নহয় ইয়াত বাকী নচলে টকা লৈ আন ড্ৰপ লৈ যা
দাদা দাদা কি হ'ল? দাদা মোক টকা কেইটামান ধাৰলৈ দিয়া, মই পিছত ঘূৰাই দিম। কি? তোক টকা ধাৰলৈ লাগে? মই টকা কাকো ধাৰলৈ দিব নোৱাৰোঁ। ইয়াত কি টকাৰ গছ আছে নেকি? আৰু যদিও আমাৰ মাজত মা থকাহেঁতেন এই কথাকে ক'লেহেঁতেন। আৰু এটা কথা, এই প্ৰণৱে কাকো টকা ধাৰলৈ নিদিয়ে। দাদা কেইটামান টকাৰ কাৰণে মোক ইমান কথা শুনালা। দাদা, মানুহৰ বিপদ এবাৰহে আহে, সদায় নহয়। অভি, তই টোপনিয়ে গ'লি? আজি হেনো ফাৰ্মাচী বন্ধ। সিও আজিহে বন্ধ কৰিব লাগেনে? আজি ৰাতিটো যেনে তেনে থাক, কাইলৈ মই দৰৱ লৈ আহিমগৈ। ভণ্টি, তই ইয়াতে বহি আছ। তোক কেইটামান টকাৰ কাৰণে বহুত কথা শুনালোঁ। তই মোক বেয়া পাই নাথাকিবি। টকাকেইটা আনিছোঁ। দাদা, আৰু মোৰ টকাৰ প্ৰয়োজন নাই। ভণ্টি, এই টকাকেইটা আৰু মোক ঘূৰাই দিব নালাগে। নালাগে দাদা, বহুত দেৰি হৈ গ'ল। আৰু টকা কেতিয়াও কাৰোৰ পৰা ধাৰলৈ ল'বলৈ প্ৰয়োজন নাই দাদা। ভণ্টি, তই এইবোৰ কি কৈ আছ? অভি আমাৰ মাজৰ পৰা বহুত দূৰলৈ গুচি গ'ল দাদা। তই এইবোৰ কি কৈ আছ? অভি, হে অভি, তই চাচোন, মই আহিছোঁ। প্ৰণৱ, তোৰ বন্ধু। তই এবাৰ চকু মেলি চাচোন। অভি, হে অভি, অভি! অভি, তই মোক ক্ষমা কৰি দিবিনে? তই মোৰ বহুত ভাল বন্ধু আছিলি। মই তোৰ ভাল বন্ধু হ'ব নোৱাৰিলোঁ। পাৰিলে তই মোক ক্ষমা কৰি দিবি। মোৰ ভণ্টিক ভাল পোৱা গম পাই তোক শত্ৰু ব্যৱহাৰ কৰিলোঁ মই। আজি গম পালোঁ, মৰম ভাল পোৱাবোৰ ধনী দুখীয়া কথা নাহেও। আজি বুজি পালোঁ। মই কথা দিছোঁ অভি, এই পৃথিৱীত আহিব লগা সন্তানটো জীৱন আধৰুৱা হ'ব নিদিওঁ। তহঁতৰ আধৰুৱা জীৱন মই পূৰা কৰিম। পঢ়াই শুনাই মই ডাঙৰ মানুহ কৰিম। মই কথা দিছোঁ।